আছে বুলি আমি নাভাবোঁ। পলিচিৰ অভাৱতে সেইটো হৈছে। আৰু আনপিনেদি বান অহাৰ পিছত যিখিনি সমস্যাৰ সৃষ্টি হয়, এই সমস্যাখিনি মোকাবিলা কৰিবৰ কাৰণেও আজি তেখেতসকলে যিখিনি প্ৰিপাৰেশ্যন থাকিব লাগে সেইখিনি প্ৰিপাৰেশ্যন কৰিব পৰা নাই। এইটো অতি দুৰ্ভাগ্যজনক কথা। মন্ত্ৰী লেভেলত চৰকাৰৰ মানে আজি উচ্চ স্তৰীয় এটা লেভেলত তেখেতসকলে কৈ আছে আমাৰ টকা পইচা আছে, চব কুছ আছে, কিন্তু গ্ৰাউণ্ড লেভেলত তেখেতসকলৰ যিখিনি বিষয়া আছে, বিভাগীয় বিষয়াসকলে যেনেকৈ ধৰণে কাম কৰিব লাগে এনেকৈ কাম কৰিব মানে পৰা নাই আৰু বিচৰা নাই বুলি আমি ক'ব লাগিব। এইটো অতি দুৰ্ভাগ্যজনক কথা। আজি নেচাৰেল কেলামিটিৰ কাৰণে যিখিনি ডিছপ্লেচ হৈছে, সেই মানুহখিনি যি অৱস্থাত আছে তেখেতসকলক এটা মানৱতাৰ দৃষ্টিৰে যিমান পাৰে তেখেতসকলে সহায় কৰিব লাগে। কিন্তু আমি শুনিছোঁ কিছুমান বিষয়া ইয়াত ছুটিহে লৈ আছে, কিছুমান বিষয়া আজিলৈকে ঘূৰিবলৈ অহা নাই। ইয়াত ধান খেতিবিলাক নষ্ট হৈ গ'ল, এগ্ৰিকালচাৰৰ বিষয়া আজিলৈকে অহা নাই। পাব্লিক হেল্থৰ বিষয়াবিলাক ঘূৰি পেলাই গৈছে, ক'ৰবাত 1 কিলো 1.5 কিলো ব্লিচিং পাউডাৰ দি গৈছে, সেইখিনি যথেষ্ট নহয়। গতিকে আজি চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিখিনি কথা কৈ আছে সেইটো মানে চেক কৰিব লাগে, গ্ৰাছৰুট লেভেললৈকে বা তলৰ লেভেললৈকে সেইটো ইমপ্লিমেণ্ট হৈছে নাই তেখেতসকলৰ কোৱা কথাবিলাক সেইটো মানে চেক কৰিব লাগে। সেইটো আমি আহ্বান জনাওঁ আৰু যাতে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে আৰু যিখিনি সমস্যাত অলৰেডি মানে ভুগিছে সেই মানুহখিনিক চৰকাৰে মানৱতাৰ দৃষ্টিৰে সহায় কৰিব লাগে, এইটো আমি বিচাৰোঁ। এবাৰ ডিছপ্লেচ হৈ যোৱাৰ পিছত, এবাৰ বান আক্ৰান্ত হোৱাৰ পিছত, ভূমি হেৰাই যোৱাৰ পিছত সেই মানুহখিনি টোটেলি ৰিফিউজিৰ নিচিনা হৈ যায়। গতিকে তেখেতসকলক আমাৰ নিজৰে মানুহ হিচাপে, খিলঞ্জীয়া মানুহ হিচাপে, ভূমিপুত্ৰ হিচাপে তেখেতসকলক আজি পুনৰ সংস্থাপন কৰা, তেখেতসকলৰ পৰিয়ালটো, তেখেতসকলৰ সকলো সদস্য সশৰীৰে ভাল শৰীৰে জীয়াই থাকিব পৰা যিটো পৰিৱেশ সেইটো দিব লাগিব। আৰ্থিকভাৱে তেখেতসকলে সম্পূৰ্ণভাৱে জুৰুলা হৈ যায় এই দিশটো চাব লাগিব। আৰু আনপিনেদি আজি ইয়াত দৈমুগুৰিত আহি পেলাই আমি যিটো শুনিছোঁ, আজি এই যে আই নদীয়ে কৰ্চটো সলালে ইয়াৰ কাৰণে চৰকাৰৰ দায়ী আছে। ইয়াত মানে যিটো ফৰেষ্ট ডিপাৰ্টমেণ্ট, আজি BTCৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে যেনেকৈ ৰোল ল'ব লাগে সেই ৰোলটো তেখেতসকলে লোৱা নাই। ইয়াত এটা নেগেটিভ ৰোল লোৱাটো ৰাইজে আজি কৈছে। ইয়াত মহল তেখেতসকলে বনাইছে আৰু হকে বিহকে ইয়াৰ পৰা বালি উঠাই লৈ গৈছে আৰু যাৰ ফলত আজি সেই নদীয়ে গোটেই কৰ্চটো মানে সলাই পেলাইছে। গতিকে এই মহলবিলাক যিবিলাক আজি হৈ আছে, বেনামী মহলবিলাক, যিবিলাক ইলিগেলি যিবিলাক মহল খুলিছে সেইবিলাক চৰকাৰে তাৎক্ষণিকভাৱে বন্ধ কৰিব লাগে। আৰু এই যে মহল খোলাৰ নামত 2জন ল'ৰাক সংস্থাপন দিছে, বালি শিল উঠাই পেলাই কোনোবা ঠিকাদাৰী কৰি পেলাই খাই আছে, কিন্তু হাজাৰ হাজাৰ মানুহৰ যে খেতি পথাৰ ধ্বংস হৈ গ'ল, গোটেই মানুহৰ জীৱনৰ যিটো জীৱন আৰু সম্পত্তি নষ্ট হৈ গ'ল, গোটেই ভৱিষ্যত জীৱনটো অন্ধকাৰ হৈ গ'ল। ইয়াৰ কাৰণে জগৰীয়া কিন্তু তেখেতসকলে হ'ব লাগিব। সেইকাৰণে আজি আই নদীত যিখিনি ক্ষতি কৰিলে এই আই নদীটো পুনৰ নিজৰ কৰ্চলৈ লৈ যাব লাগিব। ইয়াত মাথাউৰি নিৰ্মাণ কৰিব লাগিব চাইণ্টিফিকেলি, যেনেকৈ যিমান টকা প্ৰয়োজন হ'লেও পানী শুকাই যোৱাৰ পিছত যাতে BTC আৰু অসম চৰকাৰে ইয়াত মাথাউৰি নিৰ্মাণ কৰে আৰু সেই ৰাইজক সকাহ দিবৰ কাৰণে ৰাইজৰ যিখিনি মাটি বালি পুতি থৈ গ'ল বালিটো উঠাই পেলাই তেখেতসকলে পেলাই দিব লাগিব আৰু ইয়াত যাতে পুনৰ এটা নৰ্মেল জীৱন যাপন কৰিব পাৰে এই পৰিস্থিতিটো যাতে সৃষ্টি কৰে, ইয়াৰ কাৰণে আমি চৰকাৰক এই অঞ্চলৰ পৰা আমি আহ্বান জনাইছোঁ। দেখা গৈছিলে যে নিৰ্বাচনৰ সময়ত সঘনাই অসমলৈ অহা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া এই দুৰ্যোগৰ সময়ত কিন্তু অসমলৈ অহা নাই বা যিধৰণে গুৰুত্ব প্ৰদান কৰিব লাগে সেইধৰণে গুৰুত্ব প্ৰদান কৰা নাই, কি ক'ব? চাওক, এইটো আজিৰ নতুন কথা নহয়। আমি দেখিবলৈ পাইছোঁ যে উৰিষ্যাত মানে যিটো মানে চুনামি অহাৰ কথা তাৰ আগতে পইচা এনাউন্স কৰিছে, কেৰেলাত বানপানীৰ সময়ত পইচা এনাউন্স কৰিছে, কাশ্মীৰত আগৰ UPA চৰকাৰৰ সময়ত মানে অধিক মানে বহুত মানে সংখ্যাৰ মানে পেকেজ তেখেতসকলে ডিক্লেয়াৰ কৰিছে, কিন্তু অসমৰ ক্ষেত্ৰত আজিলৈকে সেইটো আমি হোৱা দেখিবলৈ পোৱা নাই। গতিকে ব্ৰহ্মপুত্ৰ আৰু তাৰ উপনৈসমূহৰ যিটো প্ৰলয়ংকাৰী বান আৰু যিটো ইৰোশ্যন যিটো মানে হৈ আছে সেইটো নতুন কথা নহয়। এইকাৰণে আজি সেইটো ল'ৰা ধেমালি কৰা কথা নহয়। অসমৰ কোনোবা বিষয়া কোনোবা মন্ত্ৰীয়ে আজি মানুহৰ জীৱনক লৈ ল'ৰা ধেমালি কৰক সেইটো আমি নিবিচাৰোঁ। আৰু দুৰ্ভাগ্যজনক কথাটো হৈছে এই বিভাগত যিবিলাক মন্ত্ৰী অফিচাৰ হয় তেখেতসকলে সদায় মানে এটা ইৰেছপনচিবল বিহেভ আমি দেখিবলৈ পাওঁ। আপোনালোকে চাওক, যেতিয়া খৰালি হয় তেখেতসকলে একো কামেই নকৰে। বানপানী অহাৰ অলপ আগে অলপ মাথাউৰি মেৰামতি কিবা কিবি পেপাৰত দিব, কিবা দিব, তাৰপিছত পইচা নাই কিবা নাই বুলি আৰামছে হাত ধুই পেলাই বহি থাকিব। এইটো হ'ব নোৱাৰে। এইটো এটা দীৰ্ঘম্যাদী এটা আঁচনি হ'ব লাগিব। অসমৰ বান নিয়ন্ত্ৰণ কৰা, অসমৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰা এইটো দীৰ্ঘম্যাদী এটা আঁচনি হ'ব লাগিব। আৰু এইটো 500,000 কোটিৰে নহয়, প্ৰয়োজন হ'লে 25,000 কোটি 50,000 কোটি খৰচ কৰি হ'লেও অসমৰ ভূখণ্ডত থকা এই জনগণক যদি ভাৰত চৰকাৰে নিজৰ বুলি ভাবে, এই ভূখণ্ডত থকা জনগণক যদি নিজৰ নাগৰিক বুলি ভাবে, ইয়াৰ প্ৰতি যদি অকণমানো দায়িত্ব আছে, আজি প্ৰধানমন্ত্ৰী হওক বা আজি গৃহমন্ত্ৰী হওক
তেখেতসকলে অতি শীঘ্ৰে আহি পেলাই এইটো ভিজিট কৰিব লাগে আৰু তেখেতসকলে এই যে বান সমস্যা এইটো স্থায়ী সমাধানৰ কাৰণে তেখেতসকলে পলিচি এনাউন্স কৰিব লাগে সেইটো আমি বিচাৰোঁ আৰু অসমত আজি এইটো প্ৰমাণ হৈ গ'ল বৰ্তমানৰ যিখিনি বিষয়া বৰ্তমানৰ যিখিনি পলিচি সেইখিনি যি অসমৰ বান নিয়ন্ত্ৰণ কৰিব নোৱাৰে ইয়াত এটা এক্সপাৰ্ট কমিটি গঠন কৰিব লাগে আৰু ইয়াত ভাৰতৰ নহয় পৃথিৱীৰ বিভিন্ন প্ৰান্তত য'ত আজি বান সমস্যা হৈ আছে সেই পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ এক্সপাৰ্টবিলাকক লৈ আহি পেলাই ইয়াত এটা টীম বনাই পেলাই অসমৰ বান আৰু গৰাখহনীয়া সমস্যা স্থায়ী সমাধান কৰিব লাগে সেইটো আমি বিচাৰোঁ কাৰণ আমি দেখিবলৈ পাইছোঁ আজি বিভিন্ন সময়ত উগ্ৰপন্থী সমস্যা বিভিন্ন সমস্যা সেই সমস্যাবিলাক বৰ চিৰিয়াছলি লৈছে কিন্তু এই বান সমস্যাটো অন্য সমস্যাতকৈ नैबे गामिनि गुदि फरायसालिमोन दैबानाजों बायफ्लेलांजोब्बाय माइ गायग्रा दुब्लिमोन दा दै बोहैग्रा लामा जाबाय हाय गसाय मा जाबावगोन गैला संसारा
गेजेराव जाबाय आरो ने गेजेराव जाबाय गाबोन माबा सोंबा खिन्थानो हानाय नंगौरालै ओमफ्राय अबेजोंसो बिसिम बारबोजोब्बाय পাইছে নেকি পোৱা নাই ছাৰ আমি গভৰ্ণমেণ্টৰ পৰা যিমান সুবিধা পাব লাগিছিল সেইটো পোৱা নাই আমি তাতে গভৰ্ণমেণ্টৰ পৰা সুবিধাটো পাইছে আমি চাউল পাইছে দাইল পাইছে আৰু নিমখ পাইছে আৰু এইটো তেল পাইছে আৰু ত্ৰিপাল পাইছে আৰু যিমান বাচ্চাবিলাকে খোৱাৰ কাৰণে সুবিধা পাব লাগিছিল আমি সেইটো পোৱা নাই আৰু বেলেগ গ্ৰুপত যিমান খাৱা দিছে সেইটো আমাক বাচ্চাবিলাকৰ কাৰণে বেলেগ গ্ৰুপ ষ্টুডেণ্ট গ্ৰুপ আহি খোৱা বস্তুবিলাকে দিছে সেইটো আমি বাচ্চাবিলাকে খুৱাই ৰাখিছোঁ আমি চৰকাৰৰ পৰা যিমান সুবিধা পাব লাগে সেইটো পোৱা নাই আমি চৰকাৰ যিবিলাকে দিছে সেইটো খাই আছে আমি দাইল পাইছে চাউল পাইছে তেল নিমখ পাইছে আৰু ত্ৰিপাল পাইছে ইয়াতে কিমান দিন হ'ল আপোনালোকৰ ইয়াত এনেকৈ আমি ইয়াৰ পৰা 13 তাৰিখলৈকে আজি 27 তাৰিখলৈকে আমি ৰিলিফ থাকি আছে চৰকাৰত যিমান দিছে সেইটো আমি খাই থাকিছোঁ ৰিলিফ থাকিছোঁ আৰু যিমান আউট গ্ৰুপ আহিছে ষ্টুডেণ্ট কোনোবা পঢ়া শুনা ছোৱালীবিলাকে গ্ৰুপ হৈ আহিছে আবুবিলাক আহি চাইছে আৰু কোনোবা ব্লগ আৰু কোনোবা কমিটি বাজাৰ কমিটি সেইগিলা ব্লগ চগত আহি যিমান দিছে খাৱাবিলাকে সেইটো আমি বাচ্চাবিলাকে খুৱাই ৰাখি থৈছোঁ আৰু কোনোবা গ্ৰুপবিলাকে আমাক চাব আহিয়া কোনোবা কাপোৰ দিছে গামছা দিছে ব্লাউজ দিছে সেইবিলাকে মুছাৰি তুছাৰি দিছে সেইবিলাকে আমি ভালকৈ সাৱধান ৰাখি সেইটো আমি সাৱধান লাগি থাকিয়ে ইয়াত ৰিলিফত আমি সাৱধান থাকি খাই থাকিছোঁ